হাই এভৰিৱান, স্বাগতম জনাইছোঁ বিবিধা ব্লগছলৈ। আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম ঢেকীয়া আৰু ঔটেঙাৰ লগত মাছৰ আঞ্জা এখন। বলক তেতিয়াহ'লে পলম নকৰি বনাবলৈ আৰম্ভ কৰোঁ। এয়া মই লৈ লৈছোঁ ঢেকীয়া, ঔটেঙা, পিঁয়াজ আৰু নহৰু। এইপিনে মাছখিনি হালধি নিমখ সানি ল'লোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া ফ্ৰাই কৰা হৈ গৈছে। একেখিনি তেলতে মই জিৰা অকণমান দি দিছোঁ। ইয়াৰ পাছত পিঁয়াজ এটা কাটি দিছোঁ। আৰু লগতে নহৰু দি দিছোঁ। নহৰু বেছি দিয়া নাই, দুফুটা দিছোঁ জাষ্ট চেণ্টটো ওলাবৰ কাৰণে। পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰাৰ পাছত ইয়াত হালধি দি দিব। ধনিয়া আৰু জীৰা পাউডাৰ অকণমান দি দিব। ইয়াৰ পাছত দিব ঢেকীয়াখিনি। ইয়াক ভালদৰে লৰাই দিব আৰু লৰাই ঢাকন মাৰি দিব। এতিয়া ইয়াত দিছোঁ মই ঔটেঙা আৰু নিমখটো নিজৰ প্ৰয়োজন অনুপাতে দিব। আৰু ইয়াক ভালদৰে লৰাই ঢাকোন মাৰি দিব। এতিয়া মই ইয়াত পানী দি দিছোঁ। পানী আপোনালোকে নিজৰ প্ৰয়োজন অনুপাতে দিব। ভালদৰে উতল অহাৰ পাছত ইয়াত মাছবোৰডোখৰ দি দিব। এয়া মাছৰ আঞ্জা হৈ গ'ল। ইয়াক গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আৰু আজিৰ ৰেচিপিটো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।